কবিতাৰ শিৰোনাম অতীত তই বৰ কঠোৰ। ঘড়ী কিনিব পৰা সামৰ্থ্যটো মোৰ আছেনে মই নাজানো, যিহেতু মই আজিলৈকে কিনা নাই। কিন্তু কাটাৰ গতি কিনিব পৰা সামৰ্থ্যটো মোৰ নাই। সঁচাই কাটাৰ গতি যদি মূল্যৰ বিপৰীতে পোৱা যায়, এই পৃথিৱীত ঘড়ীতকৈ কাটাৰ কিনা মানুহৰ সংখ্যা বেছি হ'ল হয়। অকলশৰীয়াকে থকা সেই অৰণ্যৰ জন্তু, কেতিয়াবা খাদ্য সম্ভাৰ বৰ বিশাল, তেতিয়া অৰণ্যত সিয়েই ৰজা। কিন্তু পিছে কি কবা আৰু, কেতিয়াবা তাৰ খাদ্য সম্ভাৰ বৰ নগণ্য, পিছে তেতিয়া অৰণ্যত সিয়েই প্ৰজা। ৰজা আৰু প্ৰজাৰ এই জীৱনৰ মেলখন এই পৃথিৱীৰ প্ৰত্যেকটো জন্তুৰ মাজতে থাকিব। সেয়েহে সংগবদ্ধ অৰণ্যৰ জন্তুৰেই ভাল।